নমস্কাৰ বন্ধুসকল, আপোনালোকৰ কাৰণে এটি বহুত গুৰুত্বপূৰ্ণ খবৰ যে আপোনালোকে আজিৰ পৰা আৰম্ভ হোৱা যিটো ৰেল সেৱা সেই ৰেল সেৱাটোত আপোনালোকে কেনেকৈ টিকেট বুক কৰিব তাৰ বিষয়ে মই আজি আপোনালোকক এই ভিডিঅ'টোত শিকাম। আৰু আপোনালোকে যিকোনো ৰাজ্যতে থাকক য'তে থাকক আপোনালোকে মোবাইলৰ পৰা কেনেকৈ আপোনাৰ টিকেট বুক কৰিব পাৰিব সেই বস্তুটো মই আজি আপোনাক এই ভিডিঅ'টোত গোটেইখিনি শিকাম। চ' সেই বস্তুটো জানিবৰ কাৰণে আপুনি মোৰ এই ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব। আৰু এতিয়ালৈকে যদি আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব আৰু লগতে তাৰ ওচৰত এটা বেল আইকন থাকিব। সেই বেল আইকনটো প্ৰেছ কৰি অল প্ৰেছ কৰিব, তেতিয়াহে আপুনি মোৰ চেনেলৰ গোটেইখিনি ভিডিঅ'ৰ আপডেট সকলোতকৈ প্ৰথমত পাব। চ' তাৰপিছত মই এতিয়া আপোনালোকক আপুনি কোনটো ৰাজ্যত আছে বা কেনেকৈ বুক কৰিব লাগে সেই বিষয়ে যদি আপুনি নাজানে তেতিয়াহ'লে মোক আপুনি কমেণ্ট কৰি জনাব পাৰে। আৰু মোৰ ইনষ্টাগ্ৰামৰ লিংক তলত দিয়া আছে ডিছক্ৰিপশ্যনত, আপুনি মোক ইনষ্টাগ্ৰামতো মেছেজ কৰি সুধিব পাৰে। এতিয়া মই আপোনালোকক মোবাইলৰ পৰা কেনেকৈ আপুনি IRCTC একাউণ্ট খুলিব সেই বস্তুটো শিকাম। প্ৰথমত আপুনি প্লে লিষ্টত যাব, প্লে ষ্টৰত গৈ পেলাই আপুনি IRCTC চাৰ্চ কৰিব। তাৰপিছত আপোনাৰ IRCTC ৰেল কানেক্ট বুলি এপ্লিকেশ্যন এটা আহি যাব। সেই এপ্লিকেশ্যনটো আপুনি ইনষ্টল কৰি ল'ব। এপ্লিকেশ্যনটো ইনষ্টল কৰাৰ পিছত আপোনাৰ অলপ সময় লাগিব। এপ্লিকেশ্যনটো যেতিয়া ইনষ্টল হৈ যাব তাৰপিছত আপোনাক মই দেখাম। এপ্লিকেশ্যনটো ইনষ্টল হোৱাৰ পিছত আপোনাৰ এনেকুৱা ধৰণৰ ইণ্টাৰফেচ দেখা পাব। তাতে আপোনাক কিছুমান পাৰ্মিশ্যন খোজা হ'ব ফটোজ মিডিয়াৰ কাৰণে, তাৰ কাৰণে আপুনি এলাউ কৰিব। আৰু এই এলাৰ্টটো আপোনাক দিয়া থাকিব কিয়নো COVID-19ৰ সময়ত এই এলাৰ্টটো আপোনাক দিয়া থাকিব যে 17 মে'লৈকে কোনো ট্ৰেইন বুক কৰিব নোৱাৰি। চ' আপোনালোকে গম পাইছে 17 মে'লৈকে আমাৰ লকডাউন আছে, তাৰ কাৰণে IRCTC গোটেইখিনি ট্ৰেইন কেঞ্চেল কৰিছিলে। কিন্তু এতিয়া বৰ্তমান আমাৰ আজি আবেলি 4টা বজাৰ পৰা আপোনালোকে টিকেট কাটিব পাৰিব। কিন্তু তাৰ কাৰণে প্ৰথমত আপুনি নিজৰ একাউণ্ট খুলি ল'ব লাগিব IRCTC এপত। তো IRCTC এপত একাউণ্ট খুলিবৰ কাৰণে আপুনি প্ৰথমত ৰেজিষ্টাৰ কৰিব। ৰেজিষ্টাৰ আপোনাৰ ইয়াত কিছুমান ডিটেইলছ বিচৰা থাকিব। ডিটেইলছখিনি আপুনি চাই ল'ব। তাতে আপুনি ইউজাৰ নেম, এটা ইউনিক ইউজাৰ নেম থ'ব লাগিব, যিটো ইউজাৰ নেম আগতে কোনো ব্যৱহাৰ কৰা নাই। সেই তেনেকুৱা ধৰণৰ আপুনি এটা ইউজাৰ নেম তাতে থৈ ল'ব। সেইটো আপোনাৰ তাত ইউজাৰ নেমটো দিয়াৰ পিছত একচেপ্ট কৰিব IRCTC। তাৰপিছত গোটেইখিনি আপুনি ফিল আপ কৰি ল'ব, তাত যিখিনি বিচাৰা থাকে সেইখিনি ফিল আপ কৰাৰ পিছত আপুনি নেক্সট যোনটো আছে সেইটো নেক্সট আপুনি প্ৰেছ কৰি দিব। নেক্সটটো প্ৰেছ কৰাৰ পিছত আপোনাৰ কি হ'ব, নেক্সট পেজ আপোনাক দেখা পাব। বাট তাত আপোনাৰ যদি পাছৱৰ্ডটো নিমিলে তেতিয়াহ'লে আপুনি পাছৱৰ্ডটো থাকিব এটা কেপিটেল লেটাৰ, এটা স্মল লেটাৰ এণ্ড এটা আপুনি ডিজিট প্ৰেছ কৰিব লাগিব, তেতিয়াহে আপোনাৰ পাছৱৰ্ডটো একচেপ্ট কৰা হ'ব। তাৰপিছত নেক্সট পেজত আপোনাক যিখিনি ডিটেইলছ বিচৰা হ'ব সেই ডিটেইলছখিনি আপুনি দি দিব। যেনেকৈ আপোনাৰ এড্ৰেছখিনি বিচৰা হ'ব, ষ্ট্ৰীট, এৰিয়া, লোকেলিটি, ভিলেজ, পোষ্ট অফিচ আৰু পিন নাম্বাৰ, ষ্টেট, ডিষ্ট্ৰিক্ট সেইখিনি বিচৰা হ'ব। সেইখিনি দি পেলাই আপুনি নেক্সটত প্ৰেছ কৰিব। যেতিয়া আপুনি পিন নাম্বাৰ প্ৰেছ কৰিব তেতিয়া আপোনাৰ নিজে নিজে ডিষ্ট্ৰিক্টটো তাতে লৈ ল'ব। সেইখিনি কৰাৰ পিছত আপুনি নেক্সট প্ৰেছ কৰিব। নেক্সট প্ৰেছ কৰাৰ পিছত আপোনাৰ নেক্সট পেজৰ ইণ্টাৰফেচটো অ'পেন হ'ব। নেক্সট পেজৰ ইণ্টাৰফেচটোত আপোনাক তাতে ভেৰিফাইড কৰিব দিব। আপোনাৰ যিটো একাউণ্ট আছে সেই একাউণ্টটো আপুনি ভেৰিফাইড কৰিব লাগিব। যেনেকৈ আপোনাৰ ইমেইল বা মোবাইল নাম্বাৰ যোনটো দিছিলে সেই মোবাইল নাম্বাৰ বা ইমেইলত আপোনাৰ কি আহিব, OTP এটা আহিব। আৰু সেই OTPটো আপুনি কেনেকৈ ভেৰিফাইড কৰিব সেই বস্তুটো মই এতিয়া আপোনালোকক শিকাম। আপুনি জাষ্ট লগ ইন কৰিব। লগ ইন কৰি পেলাই আপুনি কি কৰিব, আপোনাৰ নিজৰ যোনটো ইউজাৰ ID দিছিলে সেই ইউজাৰ ID আৰু পাছৱৰ্ডটো তাতে টাইপ কৰিব। ইউজাৰ ID পাছৱৰ্ডটো দিয়াৰ পিছত আপোনাৰ এটা কেপচা থাকিব, যিটো আপোনাৰ কেপচা এটা ডিছপ্লে হৈ আছে। সেই কেপচাটো আপুনি তাতে প্ৰেছ কৰি ল'ব। তো সেইখিনি কৰাৰ পিছত আপুনি কি কৰিব লাগিব, লগ ইন কৰিব লাগিব। আপুনি নিজৰ ইউজাৰ ID যোনটো আপুনি আগতে দিছিলে সেই ইউজাৰ আইডিটো চাই ল'ব। সেইখিনি কৰাৰ পিছত আপুনি লগ ইন কৰিব। তাতে আপোনাৰ OTP আহিব। সেই OTPখিনি দিয়াৰ পিছত আপোনাৰ ভেৰিফাইড হৈ যাব। তাৰপিছত আপুনি নিজে এটা পিন 4 ডিজিট পিন এটা জেনেৰেট কৰিব লাগিব। সেই পিনটো আপুনি ক্লিক কৰি ছাবমিট কৰি দিব। তেতিয়া আপোনাৰ সেই পিনটো দিয়ে আপুনি পিছলৈ লগ ইন কৰি থাকিব পাৰিব। এতিয়া আপোনাৰ এনেকুৱা ধৰণৰ ইণ্টাৰফেচ আহিব যেতিয়া আপুনি লগ ইন কৰে। কিন্তু আপুনি ইয়াত যেতিয়া ট্ৰেইন চাৰ্চ কৰে য'ত আপুনি যাব বিচাৰে, ধৰক এতিয়া আজি আপোনাৰ দিল্লীৰ পৰা ট্ৰেইন যাব বুলি কৈছে। চ' আজি দিল্লীৰ পৰা যদি আপুনি ট্ৰেইনখিনি চাৰ্চ কৰে, প্লেন মাই জাৰ্ণিত গৈ পেলাই আপুনি যেতিয়া ট্ৰেইনখিনি চাৰ্চ কৰে তেতিয়া ফৰ্মটো আপুনি দিল্লী দিব লাগিব, কিয়নো আমাক প্ৰথমত আজি 15টা ট্ৰেইন দিল্লীৰ পৰাহে যাব বুলি কৈছে। চ' আপুনি দিল্লী চিলেক্ট কৰিব। কালিৰ পৰা যাব বুলি কৈছে। চ' দিল্লীটো চিলেক্ট কৰাৰ পিছত আপোনাৰ নেক্সট আপোনাৰ ক'ত যাব সেই টুটো আপুনি তাতে চিলেক্ট কৰিব আৰু আপুনি ডেটটো চিলেক্ট কৰি ল'ব কেতিয়া জাৰ্ণি কৰিব। সেই ডেটটো চিলেক্ট কৰাৰ পিছত আপুনি ডেট টাইম গোটেইখিনি চিলেক্ট কৰি ল'ব। তাৰপিছত আপুনি চাৰ্চ ট্ৰেইনত ক্লিক কৰিব।
ক্লিক কৰাৰ পিছত চাব আপোনাৰ ইন দ্য ৱেক অফ কোভিড এণ্ড দ্য মেজৰ অফ দ্য এবচেণ্ট কোৱেশ্যন এতিয়া মানে কোনো ট্ৰেইন নাই বুলি কৈছে তাতে সাসপেক্টেড ফৰ দ্য ট্ৰেইনছ আনটিল দ্য ফাৰ্দাৰ এডভাইচ সো এতিয়া আমাৰ এতিয়ালৈকে ট্ৰেইনৰ কোনো ডিটেইলছ দিয়া নাই আবেলি 4টা বজাৰ পিছতহে ট্ৰেইনৰ ডিটেইলছ দিয়া হ'ব আৰু আপোনালোকে মোৰ ভিডিঅ' চাই থাকিব মই 4টা বজাৰ পিছত কেনেকৈ আপোনালোকে ট্ৰেইনৰ টিকেট বুক কৰিব লাগিব সেই বস্তুটো মই আপোনালোকক ভিডিঅ'ৰ দ্বাৰা শিকাবলৈ চেষ্টা কৰিম